মা দেউতাক গুৰু বুলি কোৱা হয়, আদ্য গুৰু। গুৰুজনাই কৈ গৈছে যে হে মনুষ্যগণ, তুমি যদি নিজৰ জীৱন সফল কৰিম বুলি ভাবিছা তেতিয়াহ'লে তুমি গুৰুক শ্ৰদ্ধা কৰা। গুৰুক যদি তুমি শ্ৰদ্ধা কৰা তেতিয়াহ'লে তুমি আত্মসন্তুষ্টি গৰাকী হ'ব পাৰিবা। যদি তুমি আত্মসন্তুষ্টি গৰাকী হ'ব নোৱাৰা তেতিয়াহ'লে তুমি যদি ঈশ্বৰক আৰাধনা কৰিবলৈ যোৱা তুমি কিন্তু ঈশ্বৰ প্ৰাপ্তি নহ'বা। গুৰু ৰূপ হৰি পদ, গুৰু ৰূপ হৰি পদ সেৱা ধৰি সাৱধান হৈয়া দি গুৰু পদ সেৱা বিনে যতে পায় দুৰ্জয় হেন জানি গুৰু পদে কৰি হৰিত ভগতি কৰি হৰিত ভগতি কৰি যাব লাগিব চাৰি কান্ধতে দেহি বগা কাপোৰে আৰু বাচিব নোৱাৰে। মনুষ্যৰ জনমলৈ লগা বিদায় বুলি বিদায় দিব জীৱনৰ মায়া শুনা আছে। আজি আমি মোবাইলটো নহ'লে থাকিব নোৱাৰিছোঁ, কিন্তু এইটো এদিন এৰিব লাগিব নোৱাৰে। আজি আমি বাউলা হিমানী নপঢ়াকৈ থাকিব নোৱাৰিছোঁ, ক'ৰবালৈ যাওঁতে তেল চব চুৰি নলগাকৈ নোৱাৰিছোঁ, কিন্তু সেইবোৰ এদিন একদম মন নাযাব। আজি আমি খোৱা বোৱাত ভাল ভাল খাইছোঁ, এদিন সেইখিনিও খাবলৈ মন নাযাব। এদিন আপুনি মই ফুৰি ভাল পাইছোঁ, কিন্তু এদিন আপোনাক সেইখিনি খাবলৈ এই বিশ্ব ব্ৰহ্মাণ্ডত সকলো বস্তুৱে আমনি লাগে, সকলো বস্তুৱে পুৰণা হৈ যায়, সকলো বস্তুৱে ম্লান হৈ যায়, কিন্তু এটা বস্তু সদায় ওপৰলৈ যায়, উজ্জীৱিত হৈ যায়, সেইটো হৈছে ঈশ্বৰৰ নাম। কিয় ঈশ্বৰৰ নাম ইমান ওপৰলৈ যায় এই কথাখিনি আমি ৰাখিবলৈ পাতিম। গতিকে হে মাতৃ, বিশ্ব ব্ৰহ্মাণ্ডৰ মায়াৰ ভক্তি ইমান দুৰ্জয়। কৃষ্ণৰ ভক্তিৰ পৰা যি আঁতৰি থাকে তাক দুৰাচাৰ বুলি কৈছে। মোক বাৰু মোৰ মা দেউতাই দুৰাচাৰ বুলি জন্ম দিছে নেকি? মোক মোৰ মা দেউতাই সদায় ঈশ্বৰৰ সন্তান বুলি ভাবে, গুণী জ্ঞানী বুলি ভাবে, সাধু সন্ত বুলি ভাবে। আমি তেনেকুৱা সকলোৱে মা দেউতাৰ মৰমৰ সন্তান নহয় জানো? আমাক লৈ আমাৰ মা দেউতাহঁতে কিমান আশা কৰিছিল, কিমান সপোন দেখিছিল। আমাৰ কাৰণে তেওঁলোকে উপাৰ্জন কৰি থকা গোটেই সা সম্পত্তি দিছিল,
শিকাইছে গতিকে এই ভূভক্ষণত আমি সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে আমাৰ নিজৰ নিজৰ মা দেউতাৰ কল্যাণৰ অৰ্থে ঈশ্বৰৰ ওচৰত এবাৰ প্ৰাৰ্থনা কৰোঁ দিয়ক হে প্ৰভু এই ভূভক্ষণতে তোমাৰ ওচৰত ভক্তিৰে সেৱা জনাইছোঁ যি পিতৃ মাতৃৰ অনুগ্ৰহত এই ধৰাধামত লালিত পালিত হৈ তোমাৰ সাধুৰ সংগত থাকি তোমাক শ্ৰদ্ধা ভক্তি কৰাৰ সুযোগ পাইছোঁ এই ভূভক্ষণতে তোমাৰ ওচৰত নিবেদন জনাওঁ প্ৰভু আমাৰ সকলোৰে মা দেউতাৰ সুস্বাস্থ্য দীৰ্ঘায়ু হওক আৰু যিসকল আমাৰ মা দেউতা সংসাৰৰ পৰা গ'ল তেৰা ভাগৰ আত্মাক তুমি যেন প্ৰভু চৰম চপাই ধৰিবা হৰি তেতিয়াতো গাড়ী মটৰ নাই বাইক নাই নাৱেৰে যায় খোজকাঢ়ি যায় ঘোঁৰাত উঠি যায় ল'ৰাটো গৈ ছোৱালী ঘৰ পায় মানে সি ভোকে বিয়াহে ভোকাই টেঙি যেন হৈ পৰে বুজিছেনে নিশা এখন ছোৱালীজনী চাই মেলি আকৌ ৰাতিপুৱা ঘৰলৈ আহিব হয়েই গতিকে সি মনৰ দুখত আগৰ দিনৰ আমাৰ অগ্ৰজসকলে ক'বলৈ লাভ কৰিব কিন্তু তেওঁলোকে সেইটোৱে হয় মানি ল'ব লাগিব যে যিজনী ছোৱালী বিয়া পাতিছিল আজিৰ নিচিনা মিনিটে মিনিটে মেছেজ দিয়া মিনিটে মিনিটে ফোন কৰা সেই মজাটো তেওঁলোকে পোৱা নাছিল আৰু যি কি নহওক ভাল পাই বিয়া পতাৰ পিছত তেওঁলোকৰ মাজত কেতিয়াবা এনেকুৱা হৈ যায় যিজন জীৱনদা ফৰেন্দা ৰমেনদাই ভাল পাই অনা ছোৱালীজনীক খং উঠাৰ লগে লগে সেই জীৱনদা ফৰেন্দা ৰমেনদাৰ যিখন মুখৰ চাৱনি আপুনি এবাৰ মনত পেলাবচোন মানে কাল সৰ্পৰ দৰে হৈ যায় কাল সৰ্প মানে গাত পৰচিব মানে চকু টেলেকাকে চাব মুখ উফন্দাব হাতৰ মুঠি কাম কৰিব আৰু মৰমত আনা সেই ছোৱালীজনীক প্ৰহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব সেইটোকে কোৱা হয় জংঘী এই সংসাৰতেই জংঘী গতিকে কোনো মানুহক আমি কষ্ট দিব নোৱাৰো এই বিশ্ব ব্ৰহ্মাণ্ডত যেই ল'ৰা ছোৱালীহালক যি ল'ৰা ছোৱালীহালে জীৱন গঢ়িব জনা নাই ঘৰ সংসাৰ চলাব জনা নাই সেই ল'ৰা ছোৱালীহালক আপুনি মই শিকোৱাটো কৰ্তব্য কি বুলি শিকাব লাগিব আমি যিদিনাখন ছোৱালীজনীক ল'ৰাটোলৈ বিয়া কৰি দিয়া হৈছে সেইদিনাখনৰ পৰা ছোৱালীজনী লক্ষী স্বৰূপা আই ভাগৱতৰ সন্মুখত ভকতক কাটি কৰি ডেকা ল'ৰাটোক বুজাই দিয়া হয় উপায় এইজনী তোৰ জীৱন সংগী হ'ল এই তই কেতিয়াও বেয়া কথা নকবি নিজৰ মা দেউতা ককাই ভাই বাই ভনী আত্মীয় স্বজনক এৰি তোৰ লগত থাকিবলৈ তাই আহিছে গতিকে তাই তোৰ জীৱন সংগী অৰ্থাংগিনী তাই তই কেতিয়াও বেয়াকে মনত দিয়া কথা নকবি উপায় আমি বাৰু আমাৰ লগত বুজাইছো আৰু এই ছোৱালীজনীকো আমি ক'ব লাগিব যে বোপাই ছোৱালীজনী যিখিনি আচৰণ কৰ্তব্য নিয়মানুবৰ্তিতা এই সন্দৰ্ভত ল'ৰাটোক যিমান আমি দায়বদ্ধতা আমি দিওঁ বুজাওঁ ছোৱালীজনীক আমি সিমান দায়বদ্ধতা দি ক'ব লাগিব বুজাব লাগিব শিকাব লাগিব আৰু ল'ৰাটোক কোৱা হয় সেইদিনাখনৰ পৰা বিষ্ণু স্বৰূপা বৰ অৰ্থাৎ লক্ষী আৰু নাৰায়ণ বিষ্ণু স্বৰূপা বৰ লক্ষী স্বৰূপা আই আমি যে টিভিত চাওঁ দূৰদৰ্শনত চাওঁ লক্ষী বিষ্ণু যেনেকে থাকে তোমালোকৰ জীৱনতো তেনেকে থাকিবা এই যিবোৰ ধাৰা এই ধাৰাবোৰ হৈছে সংস্কাৰমুখী এই সংস্কাৰমুখীৰ মাজেৰে সিহঁতৰ জীৱনত যদি আমি বন্ধন কৰি দিওঁ সিহঁতৰ জীৱনত যদি আমি জাগ্ৰত কৰি দিওঁ সিহঁতৰ ঘৰখন সদায় সুখ কদাপি আন্ধাৰ সোমাবই নোৱাৰে
এই প্ৰক্ৰিয়াবিলাক আমি যদি উপলব্ধি নকৰোঁ, আমি যদি কৰি নিদিওঁ, তেতিয়াহ'লে সিহঁতেও ঘৰ সংসাৰ কৰিব নাজানিব। আৰু ঘৰ সংসাৰ যদি কৰিব নাজানে, তেতিয়াহ'লে সন্তানৰ পৰা অনাদৰ পাব। কোনো সন্তানে পিতৃ মাতৃক অসৎ আচৰণ কৰোঁ বুলি নকৰে। মায়াৰ প্ৰভাৱত পৰি পেলাই, মায়াই আমনি কৰাৰ কাৰণে সন্তানে পিতৃ মাতৃক অৱজ্ঞা কৰে। কথাষাৰ মন কৰিব। কোনো সন্তানে পিতৃ মাতৃক অন্যায় কৰোঁ বুলি নকৰে, মায়াৰ প্ৰভাৱৰ বাবেহে সন্তানে পিতৃ মাতৃক অৱজ্ঞা কৰে। উদাহৰণ, বৰ মৰম, বৰ স্নেহত ডাঙৰ দীঘল কৰা ল'ৰাটো যেতিয়া আমি সৰু হৈ আছিলোঁ, তেতিয়া ল'ৰাটোৱে আমাক বাৰে বাৰে এষাৰ কথা সুধিলে আমি তাৰ উত্তৰ দিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰোঁ। যেনে ল'ৰাটোৱে যদি সোধে, দেউতা, সেই যে আকাশৰ তৰাবোৰ দেখিছা, আমি বাৰু তৰাবোৰ ওচৰলৈ যাব পাৰিম নেকি? আমি মাক দেউতাকে ক'লো যে উপায়, তৰাবোৰ বহুত দূৰত আছে, সেই তৰাবোৰ ওচৰলৈ যোৱাটো আমাৰ দৰে মানুহৰ সম্ভৱ নহয়। বিজ্ঞানীসকলে বহু চিন্তা চৰ্চা কৰি আকাশীযানেৰে সেই তৰাৰ দেশলৈ যোৱাৰ পথ প্ৰশস্ত কৰিছিল। তই যেতিয়া ডাঙৰ হবি উপায়, তইও এদিন তৰাৰ দেশত যাব পৰা সামৰ্থ হ'ব ইত্যাদি ইত্যাদি। ল'ৰাটোৱে এটা প্ৰশ্ন কৰিলে আমি হাজাৰটা যুক্তিৰে তাক বুজাই দিওঁ, নহয়নে? আমি কেতিয়াবা বেয়া পাওঁ নেকি ল'ৰাটোক বুজাবলৈ? কোনো অভিভাৱকে নিজৰ সন্তানটো জিজ্ঞাসু ভাৱনাক বাধা দি উত্তৰ নিদিয়াকে নাথাকে। সদায় ল'ৰাটোতকৈ দেউতাকে বেছি কথা কৈ পেলাই ল'ৰাটোক বুদ্ধিমান আৰু জ্ঞানী কৰিবলৈ চেষ্টা কৰে। সময় গতিশীল, জীৱন গতিশীল। এদিন সেই ল'ৰাটো ডাঙৰ হ'ল আৰু ডাঙৰ পিতৃ মাতৃ দেউতাকজন আজি বৃদ্ধ হ'ল। আৰু মন কৰিব দেই, এনেকুৱা আৰু বুঢ়া বুলিলেই ল'ৰা আৰু বুঢ়া মাজত পাৰ্থক্য নাই। তেওঁ লাগিলে যিমান দামী উপাৰ্জনকাৰী মানুহ হওক, তেওঁৰ যৌৱনাৱস্থাতে হৈছিল। যেতিয়া বৃদ্ধ হ'ল, তেওঁ ল'ৰালৈ আকৌ ঘূৰি আহিলে। ল'ৰালৈ ঘূৰি অহাৰ লগে লগে মনটো ল'ৰামতীয়া হ'ল। বাৰে বাৰে ল'ৰাটোক কয়, দেউতাই মোৰ পিঠা খাবলৈ মন গৈছে। ল'ৰাটোৱে পিঠা আনি দিলে। অকণমান পিছতে মাকে ক'লে, মোৰ বোলে গাখীৰ খাবলৈ মন গৈছে। ল'ৰাটোৱে মাকক গাখীৰ খুৱাই। এদিন দুদিন ঠিকেই থাকিলে। বাৰে বাৰে যেতিয়া দেউতাকে ল'ৰাটোক একেষাৰ কথাকে কয়, ল'ৰাটোৱে এই পিতৃ মাতৃক যিদিনাখন পিতৃ মাতৃয়ে ল'ৰাটোক উচ্চাৰণে কথাবোৰ বুজাইছিল কৈছিল, কিন্তু সেই সন্তানে আজি পিতৃ মাতৃক গেগনি দিবলৈ আৰম্ভ কৰিছে, উভতি ধৰিবলৈ আৰম্ভ কৰিছে, খং কৰিবলৈ আৰম্ভ কৰিছে। ইয়াই মায়াৰ প্ৰভাৱ। অথচ পিতৃ মাতৃয়ে মনকষ্ট পোৱা নাই যে মোৰ ল'ৰাই হেৰি কৰিছে, কি বুজি নোপোৱাকে কৰিছে। মাক দেউতাকে ল'ৰাৰ কেতিয়াও দুখ নেদেখে, সদায় ক্ষমা কৰে। এটাই মাত্ৰ পিতৃ মাতৃয়ে ল'ৰাৰ পৰা আশা কৰে যে মোৰ ল'ৰাটোৰ মৰম সহায় মাক সহানুভূতিৰে ভৰা অকণমান মৰম আৰু অকণমান অন্তৰংগ সময়। কিন্তু বৰ্তমান সমাজৰ শিক্ষিত প্ৰজন্মই পিতৃ মাতৃ অকণমান সময়, অকণমান মৰম, অকণমান সহানুভূতি দিয়াৰ পৰা বহু জীৱন আঁতৰি গৈছিল। ল'ৰাটো যেতিয়া কৰ্মস্থলীলৈ ওলাই যাব, দেউতাকজনে মাকে বৃদ্ধা মাতৃগৰাকীয়ে দুৱাৰ মুখত বা পদূলি মুখতে ৰৈ থাকে। কিয় ৰৈ থাকে জানে? ল'ৰাটো
দিনটোৰ কাৰণে ওলাই যাব ছোৱালীজনী দিনটোৰ কাৰণে ওলাই যাব এবাৰ তাৰ মুখখন চাওক তাৰ মৰমখনৰ মাত শুনিবৰ কাৰণে মাক দেউতাকে দুৱাৰ মুখত পদূলি মুখত লৈ সন্তানে পিতৃ মাতৃক মাত এখানিবলৈ হ'ব নাই মোবাইলটো ল'লে গাড়ী ল'লে গাড়ী ল'লে সন্ধিয়া হোৱাৰ লগে লগে একেটা আশাতে পিতৃ মাতৃ আকৌ পদূলি মুখত ৰৈ আছে সি ল'ৰাটো আহিব মোক মা বুলি মাতিব আৰু ভাত খাই সুধিলে মোৰ মনটো ভাত কৰিব কিন্তু ল'ৰাই গাড়ী বাইক থকা কাৰণে মাকৰ ফালে এবাৰ নোচোৱাকৈ হাতত অনা পলিথিনৰ টুকুৰাটো ভিতৰত সোমাই মানুহজন দিছে কৰিব দেখি এয়াই সংসাৰৰ মায়াৰ চক্ৰ গতিকে এই সমস্যাবোৰ প্ৰত্যেকজন মানুহেই মুখামুখি হ'ব লাগিব কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ হোৱাৰ পথ এটাই আছে সেই পথটোৰ নামেই হৈছে ভক্তি ভক্তি জগতত আজি আমি জীৱশ্ৰেষ্ঠ মনুষ্যই যদি আমোদনি নলওঁ আমাৰ অৱস্থা সেইটো 100% হ'ব 100% হ'ব থকা সেই বিনয়ী বনজোপা দেখাত হুবহু ধানৰ দৰে কিন্তু আমি চিনি নোপোৱাৰ কাৰণে যিদিনাখন ধান দাবলৈ পথাৰত যাম দেখিব যে ধুনীয়া থোকৰ ধানকেইটাও সেই বনজোপাই মেল পাত দি খাওলাই পেলালে সেই ধানকেইটা মাটিত পৰি অনিষ্ট হৈ গ'ল তদ্ৰুপ যি সন্তানক আমি সন্তান বুলি ভাবিছোঁ ল'ৰাই ছোৱালী হ'ল ই উপযুক্ত পৰিৱেশ নাপালে এই বিনয়ী বনৰ দৰে হয় বিনয়ী বন বিনয়ী বনে কাক আক্ৰমণ কৰে নিজৰ আত্মীয় স্বজনকে নহয় ধান কিতাপ যদি মই গম পালোহেঁতেন সেইজোপা ধান নহয় অলাগতিয়াল গছ তেতিয়া মই তাক উঘালিলোহেঁতেন কিন্তু মই চিনিয়েই নাপালোঁ গতিকে মই যাক মোৰ সন্তান বুলি ভাবিছোঁ মোৰ ছোৱালী বুলি ভাবিছোঁ মোৰ আত্মীয় স্বজন বুলি ভাবিছোঁ সিহঁতক লৈহে মোৰ জীৱন সিহঁতৰ অবিহনে মই কদাপি সফল জীৱন কৰিব নোৱাৰোঁ গতিকে প্ৰত্যেকজন মানুহেই ওচৰ চুবুৰীয়াকে আদি কৰি আমি জীৱশ্ৰেষ্ঠ মানুহ প্ৰত্যেকজনেই ঈশ্বৰ সেৱা ঈশ্বৰ ভক্তি ঈশ্বৰক আৰাধনা কৰা এই প্ৰক্ৰিয়াটো আয়ত্ত কৰিব লাগিব কি কহিব পথে যত ভুঞ্জয়নিকাৰ একমন্দ লেখক যে পোহৰ নিয়ছয় চাৰি দণ্ড পায় দুখ এই জীৱনটোত জন্তুতে ইমানেই চোচৰাই ইমানেই টানি ইমানেই বেগেৰে লৈ যায় যিটোত মানে যাব লগা আছিল ধৰ্ম ভাষাৰে আমি বুজনি নিদিলেও ঘৰুৱা ভাষাৰে বুজনি দিবলৈ হ'লে যিটো যাবলৈ 24 ঘণ্টা লাগিছিল সেইটো 24 মিনিটত পুৱাই দিব এটা সামান্য উদাহৰণ ইমানেই বেগাই জীৱটোক যাতনা দিব বুলি কৈছিল মোৰ প্ৰতিশ্ৰুতি মৰ্মে কিন্তু মই সামৰিবলৈ হৈছে আপোনাৰ সৈতেও ধৰ্ম হ'ব লগা আছে গতিকে ইমানতে সামৰণি ক'ব অকণমান ধৰ্মা হৈ আকৌ আহিব আমি দ্বিতীয় খণ্ডটো এই কথাখিনি আদৰণা হ'ল যদিও আমি ইমানতে এৰিম যিহেতু আমি ভক্তিৰ কথা পাতিব লগা আছে
গতিকে শেষৰ ইফালে আমি আহিছোঁ যত দুখ পালো তজু চৰণে বেক অৰুণ চৰণ যেন নপাহৰো আমি এইবোৰ এৰি অনুগ্ৰহ কৰি উপস্বামী অসাধু সংগে বৰ্ণে মুখে সময় যাৰ লোকে ডাকি ফুলাৰা মাতৃ দেৱহতীয়ে কৈছে যে গোপায়ো তুমি যি কথা মোৰ আগত ৰেকৰ্ড কৰিলা এই কথা সঁচাকৈয়ে আদৰণীয় বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিগৰাকী মাতৃয়ে যদি ভক্তিমতী হয় উপায় তেতিয়াহ'লে বিশ্ব ব্ৰহ্মাণ্ড কদাপি অশান্তি নহয় মাতৃজাতি ভক্তিমতী গুণী জ্ঞানী হোৱাৰ ওপৰত গুৰুজনাই অধিক গুৰুত্ব প্ৰদান কৰিছে সৃষ্টিৰ গৰাকী মাতৃসকলৰ সৰ্বাংগীন বিকাশ হ'ব লাগিব শাৰীৰিক বৌদ্ধিক যদি বিকাশ নহয় বৌদ্ধিক যদি বিকাশ নহয় মানসিক বিকাশ কেতিয়াও উত্তৰণ নঘটে শাৰীৰিক বিকাশৰ কাৰণে আমি প্ৰত্যেকজনেই ল'ৰাই হওক ছোৱালীয়ে হওক যি খাদ্যই আমাৰ শৰীৰ নষ্ট কৰে মন মগজ নষ্ট কৰে সেই খাদ্যৰ পৰা আমি সদায় আঁতৰি থাকিব লাগিব ইয়াক আকৌ বৰ্ণনা কৰি যোৱা কোনো কথা নাথাকে যি পৰিৱেশে যি চিন্তাই যি কৰ্মই মানুহৰ মানসিক চিন্তাত ক্ৰিয়া কৰে ক্ষতি কৰে সেই চিন্তা সেই আলোচনা সেই সংগৰ পৰা আমি সদায় আঁতৰত থাকিব লাগিব তেতিয়া দেখিম আমি যেন সফল মানুহ গতিকে উপায়ো তই মোক যিখিনি কথা কবি মই পালন কৰিবলৈ চেষ্টা কৰিম আৰু সেই জগতৰ ঈশ্বৰ দয়াময় সেই কৃপাময় কিন্তু সেই ঈশ্বৰ লগতে আছে ভগৱন্ত সেই ওচৰতে আছে সেই দয়াময় সেই কৃপাময় মোৰ এটাই কথা তোমাৰ ওচৰত নিবেদন তোমাৰ অৰুণ চৰণ মানৱ চৰণ ৰাতুল চৰণ শ্ৰী চৰণ অভয় চৰণ মই সদায় সেৱা কৰি থাকিবলৈ পাওঁ আৰু মই যেন প্ৰভু জীয়াই থকা দিনকেইটা সদায় ভকতৰ সংগতে সদায় তোমাৰ সকলোৰে সাধুৰ যোগেদি ঈশ্বৰৰ কথা শুনি জীৱন সম্পৰ্ক কৰিব পাৰোঁ ইয়াকেহে মাতৃয়ে পুত্ৰৰ ৰাষ্ট্ৰত আবেদন জনাইছে আৰু আমি ইয়াকে দোহাৰি দি আজি প্ৰথম পৰ্যায়ৰ অনুষ্ঠান ইমানতে সামৰিব চেষ্টা কৰিছোঁ এ ৰাম নিকাৰ ভুঞ্জিয়া মই ফুৰো যত দুখ পালো তজু চৰণ অৰুণ চৰণ যেন নপাহৰো আমি এইবোৰ বুলি অনুগ্ৰহ কৰিও সাধু সংগে কৰ্ণে মুখে আমাৰ নামঘৰীয়া বাবে দলা বাইদেউ এখন বজালে ভাল হ'ব সন্ধিয়া হ'ল আমি সন্ধিয়া এঘাৰটাত সকলোৱে লগতে কৰিম আহক আমি দোহাৰি দিয়া লগে লগে হৰিধনী মঞ্চত আমি সকলোৱে প্ৰাৰ্থনাৰে সৈতে অনুষ্ঠান ভাগ সাধু সংগে কৰ্ণে মুখে
रे